नए व्यूअर्स चैनल को सब्सक्राइब कर लें, साथ ही बेल आइकन दबा के ऑल प्रेस करें। हेलो एवरीवन, वेलकम टू इंजेमम स्टडी हाब। आज आमी प्रेजेंट पारफेक्ट टेन्सर विषय आलोचना करिम। यार आगते प्रेजेंट इनडेफिनिट और प्रेजेंट कन्टिन्यूअस टेन्सर विषय चमुকৈ आलोचना करिसिलो। जदि चोৱা নাই तेनेह'ले डेस्क्रिप्शन बक्सत लिंकবোৰ দিয়া আছে, চাই ল'ব। এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্স। প্রেজেন্ট মানে হল বর্তমান, পারফেক্ট মানে হল সম্পূর্ণ আর টেন্স মানে হল কাল। তো বর্তমান কালত সম্পূর্ণ হওয়া কামবোৰেই হল প্রেজেন্ট পারফেক্ট টেন্স। প্রথমতে প্রেজেন্ট পারফেক্ট টেন্সৰ ফর্ম বা গঠনৰ বিষয়ে জানি লওঁ। সাবজেক্ট প্লাস অক্সিলারি ভার্ব হ্যাভ বা হ্যাজ থাকিব, প্লাস পাস্ট পার্টিসিপল ফর্ম অফ ভার্ব বা ভার্বৰ থার্ড ফর্ম প্লাস অবজেক্ট। সাবজেক্টৰ বিষয়ে মই ইয়াৰ আগত আলোচনা কৰিছিলোঁ। সাবজেক্ট মানে হল যিটো শব্দৰ পৰা এটা বাক্য স্টাৰ্ট হয় সেইটোৱে হল সাবজেক্ট। যেনেকুৱা আই, উই, ইউ, দে, ৰাম, ৰহিম, মই, তুমি, সিহঁত, তাই, ৰাম, ৰহিম, মানে যিটো বাক্যৰ পৰা বা যিটো ৱাৰ্ডৰ পৰা এটা বাক্য আৰম্ভ হয় সেইটোৱে হল সাবজেক্ট। তাৰ পিছত এটা অক্সিলাৰি ভাৰ্ব বহিব সাবজেক্টৰ লগত। যেনেকুৱা আইৰ লগত হ্যাভ হ'ব, ইউৰ লগত হ্যাভ হ'ব, আৰু যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় যেনেকুৱা হি, সি, ইট, নেম, সুগাৰ, ৱাটাৰ, এইবোৰৰ লগত হ্যাজ বহিব। তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম যেনেকুৱা গো থাৰ্ড ফৰ্ম হৈছে গান, গো ৱেণ্ট গান, চিৰ থাৰ্ড ফৰ্ম হৈছে চি, চ, চিন, ইটৰ থাৰ্ড ফৰ্ম হৈছে ইটেন, এক্সেট্ৰা। তাৰ পিছত এটা অবজেক্ট থাকিব পাৰে, নাথাকিব পাৰে। বলা এতিয়া এই প্ৰেজেন্ট পারফেক্ট টেন্সৰ ডেফিনেশ্যনৰ বিষয়ে আলোচনা কৰোঁ। কোনে কি কৰিছে বা কৰিলে, কত কি হৈছে নাইবা হল, অথবা কাৰ কি হৈছে বা হল ইত্যাদি ধৰণৰ কথা ক'বলৈ হ'লে আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। অসমীয়াত প্ৰেজেন্ট পারফেক্ট টেন্সত ভাৰ্বৰ ৰূপটো হৈছে খালো, গলো, খাইছো, গৈছো, খালা, গলা ইত্যাদি। অৰ্থাৎ খাইছো, গৈছো, খালা, গলা, খাইছা, গৈছা এই কামবোৰ অলৰেডি সম্পূৰ্ণ হোৱা বুজাইছে। আৰু অইন কথাত ক'বলৈ গ'লে কিবা এটা কাম কৰাৰ পিছত নাইবা কিবা এটা হোৱাৰ পিছত আমি তলত উল্লেখ কৰা ধৰণে কথাবোৰ ক'ব পাৰোঁ। ফৰ এক্সাম্পল, মই খালো বা মই খাইছোঁ। তো মইটো হ'ল সাবজেক্ট, ইয়াত ইংৰাজী হ'ব আই, আৰু আইৰ লগত এটা অক্সিলাৰি ভাৰ্ব বহিব, ফৰ্মৰ হিচাপে এটা অক্সিলাৰি ভাৰ্ব বহিব হ্যাভ বা হ্যাজ। তো আইৰ লগত বহিব হ্যাভ, আৰু গঠন অনুযায়ী সাবজেক্ট আৰু অক্সিলাৰি ভাৰ্বৰ পিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম। ইয়াত মেইন ভাৰ্ব কোনটো? খাইছোটো হৈছে মেইন ভাৰ্ব। তো খোৱাৰ ইংলিছ হ'ল ইট, আৰু ইয়াৰ থাৰ্ড ফৰ্মটো হৈছে ইট এট ইটেন। তো আই হ্যাভ, ইয়াৰ থাৰ্ড ফৰ্ম হ'ব ইটেন। মই খাইছোঁ কি হ'ব? আই হ্যাভ ইটেন। দ্বিতীয় এক্সাম্পলটো চাওঁ। মই তাজমহল দেখিছোঁ কি হ'ব? আই হ্যাভ সিন দ্য তাজমহল। নেক্সট এক্সাম্পল, সি এখন গাড়ী কিনিছে। সি কি হ'ব? হি। হিৰ লগত অক্সিলাৰি ভাৰ্ব হ'ব হ্যাজ। হিটো যিহেতু এটা থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। চ' হি হ্যাজ, কিনাৰ ইংলিছ বাই, ইয়াৰ থাৰ্ড ফৰ্ম হ'ব বট। হি হ্যাজ বট, কি কিনিছে? গাড়ী কিনিছে। হি হ্যাজ বট এ কাৰ। নেক্সট এক্সাম্পল, তুমি এখন কিতাপ কিনিছা কি হ'ব? তুমিৰ ইংৰাজী ইউ, ইউৰ লগত হ্যাভ হ'ব ইউ হ্যাভ বট এ বুক। যদি কওঁ সিহঁত এখন কিতাপ কিনিছে কি হ'ব? দে হ্যাভ বট এ বুক। আৰু এই প্ৰেজেন্ট পারফেক্ট টেন্সৰ কিছুমান এক্সেপশ্যন পোৱা যায়। এক্সেপশ্যন মানে হ'ল বাক্যবোৰ দেখাত প্ৰেজেন্ট পারফেক্ট টেন্সৰ যেনেকুৱা লাগে অসমীয়াত, কিন্তু বাক্যবোৰ
আচলতে ব্লেক টেন্সৰ হয় আৰু এই এক্সেপশ্যনবোৰ প্ৰায় সকলো টেন্সতে পোৱা যায় প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সতো পোৱা যায় আৰু এই টেন্সৰ এক্সেপশ্যনবিলাক মই পিছত সকলো টেন্স শেষ কৰাৰ পিছত আলোচনা কৰিম কাৰণ ইয়াত আলোচনা কৰিলে ভিডিঅটো দীঘলীয়া হৈ যাব সো আজি ইমানেই হোপ ইউ হ্যাভ লাৰ্ন with comfort and confidence so have a great day